ইমান ডাঙৰ ডাঙৰ গাড়ী এইবিলাক ক'ত বনাবি চা না এইবিলাক গাড়ীয়ে হ'ল না এইবিলাক গাড়ী নে ঘৰ ঘৰহে এইবিলাক হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য অতিথিলৈ আজি আহিছোঁ আমি চেন্নাই ৰাতি বজাৰ কৰিবৰ কাৰণে এফালে ATM-ত ৰৈ আছে লগৰজনে পইচা উলিয়াব এফালে আমাৰ আনা আহিলে আনা হাই চলোঙা আৰু আমাৰ এই পোৱালিটো আহিলে ইয়াত লগৰজনে ATM-ৰ পৰা পইচা উলিয়াবলৈ ৰৈ আছে আৰু ইয়াত বহি মই শুই আছোঁ এতিয়া যাম ATM-ৰ পৰা পইচা উলিয়াই বজাৰৰ পৰা জোতা ল'ম আৰু কিবা কিবি ল'ম দেখুৱাই থাকিম চাই থাকিব গাইছ বজাৰ আহি পালোহি এতিয়া বাজিছে ৰাতি 8টা আৰু এজন আমাৰ ককাই হয় হয় তাৰপিছত এফালে ভাইটিতে শ্বু লৈ আছে জোতা এই কি দেখা ধুনীয়া মাল কেইটামান Bang Diliana, pola mah, dari kengke pola. Pura. এয়া চিটি টেম্পুটো টাউন মানে এইটো বাছ ষ্টেণ্ড আৰু এইটো নাই এতিয়া বাছ এখনে আহিছে এখনে বেছি নাই এইপিনে আৰু এতিয়া গৈ আছোঁ আৰু আমি এতিয়া ক'লৈ গৈ আছোঁ আমি এতিয়া গৈ আছোঁ হেৰিয়লৈ ৱেইন শ্বপলৈ অঁ ৱেইন শ্বপ এনেই গৈছোঁ আৰু মানে পাৰ হৈ যাম আৰু ৱেইন শ্বপ বিশেষ কাম এটাতে গৈ আছোঁ সেই কামটোতো হ'ল হেৰি কৰা আনিবলৈ গৈছোঁ অঁ আনিবলৈ গৈছোঁ পিছত আকৌ কিবা এটা কৰিম আনিকে মালটো ৰখা এই মালটো দেখিলোঁ ঠিকে আছে বাৰু আৰে বৈ এই দুটা এইটো এটা তামিল মানুহ আনা বনাই লৈছোঁ পাৰ্টনাৰ খালী বনাই নহ'লে সেইকাৰণে এইটো পাৰ্টনাৰ বনাই লৈছোঁ এইটো লগত পোৱালি এটা উঠাইছোঁ আকৌ এইপিনে ইমান ধুনীয়া ধুনীয়া ফল মূল লাগিছে ফল মূল Nah, ini apa dong? एक मिनिट ভিডিঅ' দেখিলে আমি জেগাত পালোহি এতিয়া আৰু আমাক বাহিৰত ৰখাই থৈছে আমাক তিনিজনক ৰখাই থৈছে আৰু আহি পালেহি আনাই বৰ্তমান এতিয়া আনা পালিহি পালিহি डिग्री পালিহি यार ini केक menang lah ইয়াত আনা nambah lagi bosun নাম গো নান এয়া একদম গাঁতৰ উমিয়াই দিছিলে তাৰমানে এখন অলপ পানী গৈছে এই খেলা
সিহঁতে গ'লে আমি যাব পাম আৰু কি ছোৱালীজনী এনেই ফটাই বাৰু যাবলৈ দে মোক এই গাড়ী ৰ অকণ ডাঙৰ মানুহ অঁ Ana, medical shop. sayang terus ya udah air mau Medical shop. Hah? ফাৰ্মাচী এই ফাৰ্মাচীত ঘামুচি হৈছে গৰমত ঘামচি আহিছে ঘামুচি পাউডাৰ এটা লৈ লওক ঠিক আছে দেই লৈ গাইজ এই জাষ্ট পালোহি দেই ৰুম আৰু এই এখন চকী লৈ আহিছোঁ এই আনাহাতৰ চকী বহিবলৈ নিছিলে কোনোবাই আমাৰ ৰুমত থৈ দিছিলে এতিয়া দিবলৈ আহিছোঁ আনা दोनों यार साहब तो रेस्ट करेंगे श्रीवात्तमा ओके बाय बाय चलूंगे बाय गाइस আজি ভিডিওটো ইমানে আছিলে আৰু ভিডিওটো ভাল লাগিলে গম পাইছে লাইক শেয়াৰ সাবস্ক্রাইব কৰি দিব বাই বাই